ফাকুৱাৰ উপলক্ষে আমি বৰদোৱা গৈ আছোঁ। এয়া মূল গেট হয়। তো নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। স্বাগতম জনাইছোঁ এন ডি সপোন ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ' লৈ। আজি আমি গৈ আছোঁ ফাকুৱাৰ উপলক্ষে আমি বৰদোৱা গৈ আছোঁ। তো বৰদোৱাত তাত যাওঁ, কি কৰিম, কি খাম, সকলোবোৰ দেখা পাই থাকিব আপোনালোকে এই ভিডিঅ'টোত। তো চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। এতিয়া আমি পাই গ'লো শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান। এয়া মূল গেট হয়। বহুতো ভক্তমান ৰাইজৰ সমাগম কৰিছে, আমি দেখাবলৈ চেষ্টা কৰিম। এয়া মূল গেট চাব লাগে, আহিব বহুত ভাল লাগে বৰদোৱাত আহি। আমি সকলোৰে ভক্তমান ৰাইজৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম। আমি পোনপ্ৰথমে এতিয়া ভিতৰত প্ৰৱেশ কৰি লওঁ, তাৰপিছত চাই থাকোঁ ভিডিঅ'টো। ভিতৰত প্ৰৱেশ কৰিলোঁ এতিয়া আমি আহি আছোঁ। আমাৰ খানা আয়োজন কৰা হৈছে। আমাৰ গাঁৱৰ পৰা আহিছে, আইতাহঁত আহিছে। আইতাহঁতে ইয়াত ভাত বনাই আছে, বহুত ভাল লাগে ইয়াত খানা খাই। আমি তালৈ গৈ আছোঁ এতিয়া। এয়া দেখিছে, আমি কাপোৰ সলালোঁ, মানে ধুতি পিন্ধিলোঁ। এতিয়া আমি নামঘৰত সোমাম। নামঘৰত সোমাই আমি সেৱা কৰিম। বাকীবোৰ পিছত হ'ব, আমাৰ সেৱা কৰাটো মেইন। গতিকে আমি নামঘৰত সোমাই সেৱাটো কৰি লওঁ। এতিয়া আমি আহিলোঁ, এতিয়া নামঘৰৰ ভিতৰত সেৱা কৰিম। ভিডিঅ' কৰিব নোৱাৰিলোঁ বাৰু, তাৰ বাবে বহুত বহুত চৰি। আমি সেৱা কৰিলোঁ, সকলোৰে যাতে ভাল হয় তাৰে কামনা কৰিলোঁ। আৰু ইয়াত আহিব আপোনালোকে সকলো শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱা স্থানত সেৱা ল'বলৈ আহিব আপোনালোকে সকলো। বহুত ভাল লাগে এইবাৰ, আৰু বেছি ভাল লাগিছে। মই প্ৰতিবাৰ এইবাৰ বেছিকৈ ভাল লাগিছে। আমি এতিয়া দুখনিবোৰত সোমাম, সকলোবোৰৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম। আমি এতিয়া দুখনিবোৰত সোমাম, চাই থাকিব ভিডিঅ'টো। বৰদোৱাৰ পৰা আহি পালোঁ। ঘৰ ভিডিঅ'টো ইমানখিনি আছিলে, বহুত বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ গাটো বেয়া লাগি আছিলে। চ' মই ভাবিলোঁ ভিডিঅ'টো ঘৰৰ পৰাই আৰম্ভ কৰিছোঁ আৰু ঘৰৰ পৰাই শেষ কৰোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিবা, আৰু যদি মোৰ চেনেল নতুন আছে তেন্তে ছাবস্ক্ৰাইবটো কৰি ল'ব।